নমস্কাৰ, মোৰ নাম দীপ্ত শইকীয়া। মই মাজুলী জিলাৰ এগৰাকী যুৱ সাংবাদিক। মই বৰ্তমান উপস্থিত আছোঁ মতিয়াবাৰী আৰু মোৱা সংযোগী এখন ভগা বাঁহৰ দলঙৰ ওপৰত। এই দলংখন আচলতে কেইবাবছৰ পুৰণি এখন ভগা বাঁহৰ দলং। আমি শুনামতে এই দলংখনৰ ওপৰেদি মানুহ অহা যোৱা কৰোঁতেনে বহুতো অসুবিধাৰ সন্মুখীন হৈছে আৰু ইয়াত এখন বিদ্যালয়ো আছে আৰু সেই বিদ্যালয়লৈ যাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল সদায় এই দলঙৰ ওপৰেদি যাবলগীয়া হয়। এই ক্ষেত্ৰত লোকসকলৰ কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে তাৰ বিষয়ে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ, যিহেতু আপুনি এখন গাঁৱৰ এগৰাকী স্থানীয় বাসিন্দা, আপোনালোক এই দলংখনৰ ওপৰেদি পাৰ হওঁতেনে আপোনালোকৰ কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি হয়? আমাৰ যথেষ্টখিনি অসুবিধা হয়। এইখিনিত এতিয়া আমাৰ দুইখন গাঁৱৰ মতিয়াবাৰীতো এতিয়া এয়া প্ৰাথমিক বিদ্যালয় এখন আছে, ভুকুৰ পমুৱাটো এখন আছে আৰু এইখিনিত আমাৰ দুইখন গাঁৱৰ মানুহে এতিয়া অহা যোৱা যাতায়াতৰ অসুবিধা হয়। এখেতে জনাইছে যে এইখন দলঙৰ ওপৰেদি পাৰ হওঁতেনে বহু অসুবিধাৰ সন্মুখীন হয়। দাদা, এই দলংখনৰ ওপৰেদি পাৰ হওঁতেনে কেতিয়াবা কোনো বিপদ বা তেনেকুৱা সৃষ্টি হৈছেনে? বহুতজন মানুহ ইয়াত পৰি গৈছে পানীত। হয়, তেখেতে জনাইছে যে এই দলঙৰ ওপৰেদি পাৰ হওঁতেনে বহু সংখ্যক লোকৰ পানীত পৰি গৈছে আৰু তেওঁলোকৰ এক্সিডেণ্ট হৈছে। সেইকাৰণে মই ইয়াৰ পৰা চৰকাৰক আহ্বান জনাব খুজিছোঁ যে অতি সোনকালে এই দলংখনৰ কামসমূহ অতি সোনকালে কৰি এই দলংখন পুনৰ ভালদৰে নিৰ্মাণ কৰি এই লোকসকলক যাতে অহা যোৱা কৰাৰ সুবিধা কৰি দিয়ে। ধন্যবাদ।